আজিৰ পৰা আৰম্ভ আমাৰ চিৰাং ডিষ্ট্ৰিক্টৰ এই হাজামা ব্ৰিজৰ বছৰে হয় এই বছৰটো লৈ পেলাই চন্দন লগোৱা সেই ফেজিং ফেষ্টিভেলটো এভৰি ইয়াৰ মানে হৈ থাকিব আৰু এই বছৰত যোৱা বছৰতকৈ আৰু বেছি ফেচিলিটিবিলাক আছে ইয়াত সেইকাৰণে মই গোটেই অসমবাসী বা গোটেই অল ইণ্ডিয়াৰ যিখিনি এই ফেষ্টিভেল আহিব নিশ্চয় যোৱা বছৰতকৈ আৰু বেছি আৰু মানে ইনফ্লুৱেঞ্চিয়েল কিবাটো চিনটো আছে ইয়াত মই ভাবোঁ মানে ডেইজিং ফেষ্টিভেলৰ দ্বাৰা দি আমাৰ যিমান জাতি জনগোষ্ঠী আছে সকলোৱে ভাল পাব আৰু সকলোৱে আহিব এনজয় কৰিব আমাৰ CM ছাৰো আহিব বুলি কৈ আছোঁ আৰু ইয়াত বলিউডৰ এক্টৰ এক্ট্ৰেছ আহিব সকলোৱে মানে এনজয় কৰক এই ফেষ্টিভেলক আৰু এই ফেষ্টিভেলটো আজিৰ পৰা যিখিনি এসপ্তাহ ধৰি হৈ থাকিব ইয়াত যাতে একো দুৰ্ঘটনা নহয় তাৰ কাৰণে সকলো জাতি জনগোষ্ঠীক ইয়াত মানে সকলো জাতি জনগোষ্ঠীৰ সহযোগ লাগিব মই ভাবোঁ ভগৱানে মানে সহায় কৰক যাতে এই ফেষ্টিভেলত একো এক্সিডেণ্ট নহয় কাৰ বিৰুদ্ধে যিটো আন্দোলন চলি আছে আন্দোলনৰ কাৰণে কিবা প্ৰভাৱ পৰিব বুলি আপোনাৰ নাই ইয়াত একো প্ৰভাৱ নপৰে আজিৰ অসমত যিখিনি CA বিল লৈ পেলাই বিভিন্ন দল সংগঠনে যিটো আন্দোলন কৰি আছে সেইটো আন্দোলন কৰাটো বেলেগ আন্দোলন কৰা মানুহ আন্দোলন কৰি থাকিব কিন্তু এনজয় কৰা মানুহ বহুত আছে সেইখিনি মানুহ আহিব গোটেই অল ইণ্ডিয়াৰ মানুহ আহিব গোটেই অসমৰ মানুহ আহিব চবেতো আন্দোলন নকৰে নহয় বহুত এনজয় কৰা মানুহ আছে ইহঁতে আহিব কালি নৱশৰণে বঙাইগাঁৱৰ প্ৰেছ মিট বুলি কৈছে যে এই ডেইজিং ফেষ্টিভেল আচলতে জুৱা আৰু মদৰ আড্ডা বুলি এইটো বাতিল কৰিব লাগে বা বৰ্জন কৰিব লাগে এইবিলাক ইয়াৰ নাম নলওঁ মই ইয়াৰ নাম নলয় মই বেলেগ কথা সোধক ইয়াৰ কথা মই একো নকওঁ এইটোৱে বাছ ফেষ্টিভেলৰ মুকলি দিন ইতিমধ্যে 10টা বজাত আমাৰ বড়োলেণ্ডৰ সন্মানীয় চিফ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই এই ফেষ্টিভেলৰ যিটো মূল দ্বাৰ এইটো মুকলি কৰি দিছে আৰু উলহ মালহ বুলি যিটো কয় মানে উকল মাকল যিটো পৰিৱেশ ইতিমধ্যে আৰম্ভ হৈছে আৰু বিভিন্ন ঠাই ৰাইজৰ আৰু বহিৰাজ্যৰ যথেষ্ট টুৰিষ্ট ইয়াত অহাৰ কাৰণে যিখিনি যোগাযোগ হৈছে আৰু তেখেতসকলে ইতিমধ্যে আহিছে আৰু পৰ্যায়ক্ৰমে দিনজোৰা যিটো কাৰ্যসূচী আজি কালি 12 দিনীয়া যিটো কাৰ্যসূচী লৈ পেলাই ইয়াত যিটো ফেষ্টিভেলটো পতা হৈছে প্ৰত্যেক দিনাই বহুতো নতুন ইয়াত কাৰ্যক্ৰম দেখাৰ কাৰণে দৰ্শকসকলে ইয়াত সুবিধা পাব কালি যিটো বিষয়টো আমি হাগ্ৰামা মহিলাৰ প্ৰশ্নটো কৰিলোঁ যে এইটো বৰ্জন কৰিব লাগে এইটো কথাটো হ'ল ব্যক্তি হিচাপে যিটো বিবেচনাৰ কথা হয় যে ইয়াত কোনো তেনেকুৱা ধৰণৰ এণ্টি ছ'চিয়েল এক্টিভিটি ইয়াত কোনো প্ৰশ্ৰয় দিয়া নহয় মূল কথাটো হ'ল ডেইজিং ফেষ্টিভেলৰ যিটো মূল উদ্দেশ্য বা ইয়াৰ যিটো প্ৰমোশ্যন আমাৰ যিটো এথনিক কালচাৰেল আইডেণ্টিটি ইয়াৰ যিখিনি আমাৰ বৈশিষ্ট্য গাঁৱলীয়া যিটো জীৱন ভিলেজ লাইফ আৰু আমাৰ যিখিনি আমাৰ প্ৰাকৃতিক সৌন্দৰ্য সেইটো প্ৰমোশ্যন কৰি পেলাই ইয়াত পৰ্যটক দেশ বিদেশৰ পৰ্যটক আমি আকৰ্ষণ কৰিব বিচাৰিছোঁ ডেইজিং ফেষ্টিভেলৰ মাজেদি আমি য'ত ইয়াত থিয় দিছোঁ ইয়াৰ ঠিক উত্তৰে 13 কিলোমিটাৰ উত্তৰে আমাৰ মানাস নেশ্যনেল পাৰ্ক যিটো ৱৰ্ল্ড হেৰিটেজ চাইট টাইগাৰ প্ৰজেক্ট এক্সটেনশ্যন হ'ল তো গতিকে আজিৰ পৰা তাতো আমাৰ এলিফেণ্ট আৰু জীপ চাফাৰী আজি আৰম্ভ হ'ব তো এইবোৰ কথাটো হ'ল আমি আমাৰ অঞ্চলক লৈ পেলাই আমি গৰ্ব কৰিব লাগিব আৰু এইটো আমি ভালদৰে প্ৰমোশ্যন কৰিব লাগিব আজি পৰ্যটনটোৱে হ'ল আটাইতকৈ নিয়োজন দিব পৰা এটা উদ্যোগ চবতকৈ এমপ্লয়মেণ্ট দিব পৰা ইণ্ডাষ্ট্ৰী বুলিলে আজিৰ পৃথিৱীত ডেট ইজ টুৰিজিম তো ইয়াৰ কাৰণে এইটো এটা প্ৰমোশ্যনেল এটা প্ৰগ্ৰাম হিচাপত আমি কৰিছোঁ এইবিলাক আমাৰ তাত নাছিল কিন্তু নাছিল বুলি আমি নকৰিম সেইটো নহয় এতিয়া সমাজত ৰাজ্যত দেশত নতুনত্বৰ প্ৰয়োজন ইনোভেশ্যনৰ প্ৰয়োজন আৰু এই ইনোভেশ্যন এটা আইডিয়া এইটো এটা চেলেঞ্জ হিচাপত লৈ পেলাই আজি সকলো এই অঞ্চলৰ ৰাইজে কাম কৰিছে অসম টুৰিজিম BTC টুৰিজিমৰ বিষয়ববীয়া সকলো দায়িত্বত ইয়াত আছে আৰু স্বয়ং এইখন ফেষ্টিভেল